হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানৱ জীৱনত চাৰিটা শ আটাইতকৈ প্ৰয়োজনীয় যিকেইটা শৰ মাজেদি আমি আমাক সুন্দৰকৈ গঢ় দিব পাৰোঁ প্ৰথমটো শ হৈছে সৎ আমি সৎ হ'বলৈ শিকিব লাগিব আমি সৎ সদাচাৰ সৎ ৰীতি নীতি আমি শিকিব লাগিব যিবোৰ সৎ সদাচাৰ ৰীতি নীতিয়ে যাতে আমাক মানুহ হিচাপে চিনাকি দিব পাৰে দ্বিতীয়টো শ হৈছে সম বা সমভাৱাপূৰ্ণ আমাৰ মানুহৰ সকলোতকৈ ডাঙৰ গুণ হৈছে বা সকলোতকৈ বেয়া গুণ হৈছে যে আমি সকলোকে সমান ভাবিব নোৱাৰোঁ নিজৰ সন্তানটোক যেনেকৈ নিজৰ বুলি ভাবোঁ আনৰ সন্তানবোৰক আমি কেতিয়াও নিজৰ বুলি ভাবিব নোৱাৰোঁ গতিকে আমাৰ মানুহৰ সকলোতকৈ বেয়া গুণ সেইটোহে যে আমি সম ভাবিব নোৱাৰোঁ গতিকে যেতিয়ালৈকে আমি সম ভাবিব নোৱাৰিম তেতিয়ালৈকে আমি মানুহ বুলি চিনাকি দিব নোৱাৰিম গতিকে আমি সকলো বস্তুকে সমান ভাবিব লাগে শাস্ত্ৰ ভাগৱতো তাকে কৈছে যে সকলো বস্তুকে যেতিয়ালৈকে আমি বিষ্ণু বুদ্ধি নেদেখিম তেতিয়ালৈকে আমি ভকতলৈ ৰূপান্তৰ হ'ব নোৱাৰিম গতিকে আমি প্ৰথম কথা মনত ৰাখিব লাগিব যাতে আমি সকলোকে সমভাৱাপন্নৰে চাব পাৰোঁ দৃষ্টি যাতে আমাৰ সকলোৰে প্ৰতি সমান তৃতীয়টো দৃষ্টি হৈছে সহ্য আমি সহ্য কৰিব পৰা গুণ গঢ়ি তুলিব লাগিব যিকোনো কথাতে আমি অসহ্য মনোভাৱ সৃষ্টি কৰিব নালাগে যাতে আমি সহ্য কৰি ধৈৰ্যৰে থাকিব লাগে যেনেকৈ ধৰ্মৰাজ যুধিষ্ঠিৰৰ যি ধৈৰ্য গুণ সেই ধৈৰ্য গুণ আমাৰ থাকিব লাগিব তেতিয়াহে আমি এখন সমাজ এখন দেশ চলাব পাৰিম চতুৰ্থ গুণটো হৈছে সাহস যিকোনো কাম কৰিবলৈ যদি আমাৰ সাহস নাথাকে তেতিয়াহ'লে আমি কৃতকাৰ্যতা কেতিয়াও হ'ব নোৱাৰোঁ আগবাঢ়ি যাব নোৱাৰোঁ গতিকে আমাৰ মনত সাহসৰ ভাৱ সৃষ্টি হ'বলৈ দিব লাগিব আৰু আমি প্ৰত্যেক ল'ৰা ছোৱালীক সাহসেৰে কেনেকৈ আগবাঢ়ি যাব পাৰে তাক আমি শিকাব লাগিব আৰু নিজেও সাহসী হ'ব লাগিব আমি জীৱন যুদ্ধৰ যিখন সংগ্ৰাম এই সংগ্ৰামখনত সাহসেৰে যুঁজি যাব লাগিব গতিকে বিভিন্ন ধৰণৰ অপয়া অমংগল এইবিলাক আহি থাকিব এইবিলাকৰ মাজেদি আমি কি কৰিব লাগিব সাহসেৰে যুঁজি যাব লাগিব কাৰণ মানুহৰ জীৱনত কষ্ট আহেই দুখ আহেই এই দুখবিলাকক সাহসেৰে বহ কৰি আমি আগবাঢ়ি যাব পাৰিলেই আমি মানুহ হ'ব পাৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু যদি মোৰ পেজত চাই আছে পেজটো ফ'ল' কৰিব আৰু যদি মোৰ ইউটিউবত চাই আছে তেনেহ'লে নেটিছ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব যাতে মোৰ এনেদৰে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকে ধন্যবাদ জয় আই অসম